হে গাইজ গুড মৰ্ণিং আকৌ অন্য এটা ভিডিঅ'লৈ চবকে নমস্কাৰ। আজি আকৌ মই গৈ আছোঁ পথাৰ। আজি পথাৰত ৰ'দ দিছে দেই, সিদিনা আকৌ বৰষুণ দিছিলে, আজি ৰ'দ দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিছে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ পথাৰ যোৱাৰ পৰা, আৰু আহি মেলিয়ে ডাইৰেক্ট ধান দাবলৈ ষ্টাৰ্ট কৰিলোঁ। আৰু দেখি পাইছে চাগে কিমান কটীয়া মটীয়া ধান কাটিবৰ কাৰণে বহুত অসুবিধা হৈছে, কঁকাল ভাঙি গৈছে, অকণমানো অলপ প্ৰব্লেম পাইছোঁ। আৰু সেইটোৰ মাজতে অলপ চবে মিলিজুলি মিলা প্ৰীতিৰে চাহ খালোঁ, লাল চাহ খালোঁ আৰু বেকাৰী বিস্কুট ঠিকছে জবৰাই খালোঁ, কিন্তু একো টেষ্ট নাপালে হলিবি খালোঁ। আৰু গাইজ কিছুমানে পানী খাইছে, কিছুমানে চাহ খাইছে, আৰু মাজত একো ভিডিঅ' নবনালোঁ, ডাইৰেক্ট চিধা ভাত খোৱাটোকে বনালোঁ। ভাত চাত খাই পূৰা সাজৰি হ'ল। আৰু এতিয়া চিধা ঘৰত আহি পাই মেলি এতিয়া পাৰ্টি ষ্টাৰ্ট হৈ গ'ল। আৰু পথাৰত পাইছিলোঁ, পথাৰৰ পৰা আনিলোগৈ, আৰু আনি মেলি ধুনীয়াকৈ বাজি চাজি কৰিলোঁ, আৰু চাই আপং চাকিলোঁ, চাই আপং খাব লৈছোঁ পৰিঙৰ লগত। পূৰা মানে ধামাকা পাৰ্টি, আৰু মানে ইমান ভাগৰ চুগৰ এইকেইটাতে চাই মদ এগিলাচ খাব পালে বহুত ভাল লাগি যায় যি গাইছ। আৰু খুব ধবালোঁ দেই, ঠিকছে দবাইছোঁ। আজি যি হওক যিয়ে নহওক মই নাজানো, আৰু একদম গা চা বিষাই আছিলে, একদম পৰিঙৰ লগত খাইছোঁ, টেষ্ট লগাইছোঁ। গাইছ নাচি নাচি বাগৰি পৰি গ'লোঁ, আৰু নাচাটো দেখাব নোৱাৰিলোঁ, মানে পাহৰি গ'লোঁ ভিডিঅ' বনাব লাগে বুলি। আৰু সেইফালে চাহ চবেই খাই আছে চাইমত, এগিলাচ নহয় আৰু দুগিলাচমান আজি বজাই দিছে, যা যি হ'ব আৰু খাই বৈ চবেই এইবাৰ চিয়েৰ্ছ বুলি ক'লোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে গাইছ, ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।